লাগে কিবা কৰে গছ খোৱা মানুহে ভয় কৰিবই মোৰ কিন্তু বিৰাট ভাল লাগে ছাৰ হোৱাৰ পৰা যে মোৰ হাৰ্টবিটটো বাঢ়িয়ে থাকিবলৈ লৈছে অকল তোৰেই নহয় আমাৰ MLA ছাৰৰো হাৰ্টবিট বাঢ়ি গৈছে কিয় প্ৰেমত হেই ভয়ো বৰুৱা দেখোন কি খবৰ ভালে আছো ছাৰ বহ বৰুৱালে চাহটা বনাবলৈ কোৱাচোন চাহত চেনি খাব নহয় মোক নালাগে ছাৰ এই বয়সত আপুনিও চেনি খোৱাটো বাদেই দিয়ক ছাৰ ডিচি ছাৰে ক'লে আপুনি মোক লগ পাব বিচাৰিছে কওকচোন মোৰ সমষ্টিৰ মাটিডোখৰ যে গঞা ৰাইজে অযথা হুলস্থুল কৰি আছে মাটিডোখৰ আচলতে ভুৱন পাঠকৰ তেখেত আকৌ আমাৰ এই পাৰ্টিৰ সক্ৰিয় সদস্য কাগজ পত্ৰ তেখেতৰ নামতে আছে গতিকে আপুনি মিছাতে চিন্তা কৰিছে ছাৰ মই থকালৈকে আপোনাৰ সমষ্টিত আপোনাৰ নাম বদনাম হ'বলৈ নিদিওঁ নহয় গুড আৰু আহি আছে এই কি হৈছে ছাৰ দেখিছেনে এওঁলোকক কিমান মানা কৰিলো একেবাৰে ৰাজধানী এক্সপ্ৰেছৰ দৰে মোক তই এতিয়া যাচোন কওকচোন ছাৰ মোৰ নাম মুকুতা এয়া মোৰ পৰিবাৰ ছাৰ আমি যে কৈছিলোঁ আমাৰ ল'ৰাটোৰ অসুখৰ কথা আমাৰ ল'ৰাটোৰ দুটা কিডনীয়ে নষ্ট হৈ গৈছে কিডনী কিডনী ছাৰ আপুনি সিদিনাখন মিটিঙত কৈছিল যে ল'ৰাটোৰ চিকিৎসাৰ বাবে কিবা এটা আৰ্থিক সাহায্য দিব বুলি মই কৈছিলোঁ আচলতে আমাৰ সুৰক্ষা কবচ আঁচনিৰ অধীনত ফাণ্ড এটা অহাৰ কথা আছিলে কিন্তু নাহিলে হতাশ নহ'ব সেইকাৰণেই আপোনালোকৰ এই সুযোগ্য MLA ছাৰ শ্ৰদ্ধাৰ শ্ৰীযুত তপন ডেকাই ব্যক্তিগতভাৱে আপোনালোকলৈ বুলি আৰ্থিক সাহায্য হিচাপে এই 1 লাখ টকা আগবঢ়াইছে ছাৰ 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 আপোনাক কেনেকৈ ধন্যবাদ জনাওঁ হ'ব এয়া মোৰ কৰ্তব্য আহিছোঁ ছাৰ বহুত ধন্যবাদ ছাৰ আহিছোঁ কৈছিলোঁ নহয় আপোনাৰ সমষ্টিত আপোনাৰ নাম বদনাম হ'বলৈ নিদিওঁ বুলি আহিছোঁ ছাৰ এই বিদিশা আজিকালি দেখোন চৰকাৰে বৰ ধুনীয়া ধুনীয়া মানুহবোৰ এপইণ্ট কৰিছে এখেত ৰঘুপতি ৰায় বৰুৱা আমাৰ ADC আৰু এওঁ মিছেছ বিদিশা ফেশ্বন কোঅৰ্ডিনেটৰ হেল্ল' নমস্কাৰ হে তপন দা আমাৰ ফিনালে দিনা দেখোন এখেতকো লৈ যাব পাৰি নাযায় যাম কিয় নাযাব এখন লগ অহা 20 তাৰিখে আমাৰ ফেশ্বন শ্ব' এটা অৰ্গেনাইজ কৰিছোঁ আপুনি আহিলে ভাল পাম থেংক ইউ ফৰ দি ইনভিটেশ্যন কিন্তু মই কথা নিদিওঁ সময় সুবিধা মিলিলে এপাক আহিম বাৰু মই লৈ যাম দিয়া ওলাবহি ভাল পাব তালৈ গৈ আমাৰ লগত বহুত ডাঙৰ ডাঙৰ মানুহ জড়িত হৈ আছে ডাঙৰ ডাঙৰ মানুহ হয় বিখ্যাত ফেশ্বন ডিজাইনাৰ মনালিসা বাজাজ প্ৰাঞ্জল প্ৰিয়াংশু দত্তা লীনা চক্ৰৱৰ্তী আৰু বহুতো ফেশ্বন ডিজাইনাৰ আৰু ছুপাৰ মডেলছ গুড এতিয়া মই আহোঁ হেই খুব যায় ন বহক না অকণমান আড্ডা মাৰোঁ চৰকাৰে গাড়ী ড্ৰাইভাৰ PSO এইবোৰৰ খৰচ বহন কৰে পাব্লিকৰ টকাৰে আড্ডা মাৰি থাকিলে অন্যায় কৰা হ'ব তাৰোপৰি মোৰ কাৰণেও বহুত ডাঙৰ ডাঙৰ মানুহ ৰৈ আছে ডাঙৰ মানুহ আপোনাৰ মনালিসা বাজাজ প্ৰাঞ্জল প্ৰিয়াংশু দত্ত লীনা চক্ৰৱৰ্তীৰ দৰে ডাঙৰ ডাঙৰ মানুহবোৰে যিমুঠি অন্ন খাই ডাঙৰ ডাঙৰ কাম কৰে তেজক ঘাম কৰি মাটিত পেলাই সেই অন্নমুঠি উৎপাদন কৰা আমাৰ খেতিয়কসকল আহিছোঁ পিছটো অলপ বেলেগ